আপোনাৰ মোবাইল যিটো আছে আপোনাৰ হাতত সেই মোবাইলটো আপুনি নিজে সুৰক্ষিত কৰি ৰাখক। আৰু আপুনি যদি সুৰক্ষিত কৰি ৰাখিব নোৱাৰে তে কেতিয়াবা যদি হেৰাই যায় আপুনি এই মোবাইলটো আৰু বিচাৰি নাপাব। এটা মোবাইলৰ ভিতৰত বহুত কিবা কিবি থাকে। আপুনি এতিয়া কেনেকৈ সুৰক্ষিত কৰি ৰাখিব এতিয়া আপুনি নাজানে। আপোনাৰ মোবাইলত এনেকুৱা ধৰণৰ কিছুমান এপ্লিকেশ্যন আছে সেইবোৰ যদি ইনষ্টল কৰি ৰাখে আৰু সেইটো যদি এক্টিভ কৰি ৰাখে তা আপোনাৰ মোবাইলটো যদি হেৰাই যায় আপুনি কেতিয়াবা সেইটো আপুনি লোকেশ্যন কৰি হ'লেও ওলাব পাৰিব। তাত আপুনি কল এলাৰ্ট কৰি পেলাই হ'লেও আপোনাৰ ৰিংটোন এলাৰ্ট কৰি হ'লেও আপুনি এইটো ওলাব পাৰিব। বিভিন্ন ধৰণৰ ওলোৱাৰ কিবা এটা উপায় থাকে। তা আপুনি কোনটো এপ্লিকেশ্যন আপুনি ইনষ্টল কৰিব আৰু কোনটো এপ্লিকেশ্যন ইনষ্টল কৰিলে আপোনাৰ মোবাইলটো সহজে পোৱা যাব। এতিয়া বৰ্তমান নতুনকৈ এটা আপোনাৰ এপ্লিকেশ্যন ওলাইছে। সেইটো এপ্লিকেশ্যন যদি আপুনি আপোনাৰ মোবাইলৰ ক্ষেত্ৰত যদি আপুনি এইটো ছেটিং কৰি ৰাখে হয়তো আপোনাৰ একদম মানে এই মোবাইলটো সহজে আপুনি বিচাৰি পাব পাৰে। সেয়ে আপুনি এটা কাম কৰক, আপুনি কেনেকৈ ইনষ্টল কৰিব আপুনি যদি সম্পূৰ্ণ আপুনি ছেটিংটো জানিব বিচাৰে আপুনি মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক, কটাকটি কৰি নাচাব। কাৰণ কটাকটি চালে আপুনি কোনটো এপ্লিকেশ্যন ব্যৱহাৰ কৰিব লাগে আপুনি নাজানিব আৰু কেনেকৈ কি কৰিব লাগে আপুনি নাজানিব পাৰে। তা আহক আমি শিকি লওঁ যে কেনেকৈ আমি মোবাইলটো নিজৰ মোবাইল সুৰক্ষিত কৰি ৰাখিব পাৰিম। আহক আপুনি প্ৰথমে আপোনাৰ যিটো আপোনাৰ গুগল এপ আছে বা ক্ৰোম আছে এই ক্ৰোমত যাওক বা গুগলত যাওক। মই ক্ৰোমতে গৈছোঁ। প্ৰথমে আপুনি ওপৰত যিটো চাৰ্চ বক্স আছে এই চাৰ্চ বক্সত লিখক আপুনি ZPlus.app। এই ZPlus.app আপুনি লিখাৰ পিছত চাৰ্চ কৰক। চাৰ্চ কৰিলে আপোনাৰ এই পেজটো খোল খাই যাব। এই পেজটো যেতিয়া খোল খাই যাব তেতিয়া আপুনি তলত যাব, ইয়াত লিখা আছে ডাউনলোড ফ্ৰী ভাৰ্চন। এই ডাউনলোড ফ্ৰী ভাৰ্চনত আপুনি টেপ কৰি দিয়ক। ইয়াত আপোনাৰ টেপ কৰাৰ পিছত আপোনাৰ এপটো ইনষ্টল দেখাব, আপুনি ইনষ্টল কৰি দিয়ক। মোৰটো অলৰেডি ইনষ্টল আছে। এতিয়া ইনষ্টল থকাৰ পিছত মই মোৰ ইনষ্টল এপটো অপেন কৰিছোঁ, আপুনিও অপেন কৰক। সেইটো অপেন কৰাৰ পিছত আপোনাক ইয়াত খুদিব আপোনাক 10টা মোবাইল নম্বৰ দিবৰ কাৰণে। আপুনি 10টা মোবাইল নম্বৰ দি দিব। দিয়াৰ পিছত এই পেজটো খোল খাই যাব। ইয়াত আপুনি ওপৰৰ যিটো লাইন আছে ইয়াত আপুনি নাম লিখিব, মাজৰটোত মোবাইল নম্বৰ দিব আৰু তলৰ যিটো এই লাইনটো আছে এই লাইনটোত আপুনি ইমেইল দিব। ইমেইল দিয়াৰ পিছত চাওক ইয়াত ৰেজিষ্টাৰ দেখাইছে, এই ৰেজিষ্টাৰ বটনটো আপুনি টেপ কৰি দিব। যেতিয়া ৰেজিষ্টাৰ বটন আপুনি টেপ কৰি দিব, মোৰটো অলৰেডি মই ফিল আপ কৰিলোঁ আৰু মই মোৰ ৰেজিষ্টাৰ বটনটো টেপ কৰি দিলোঁ। দিয়াৰ পিছত চাওক আপোনাৰ এই পেজটো খোল খাব। ইয়াত লিখা আছে পাৰ্চ ছাবস্ক্ৰিপশ্যন। আপুনি এই পাৰ্চেছ ছাবস্ক্ৰিপশ্যন যিটো বটন আছে ইয়াতে আপুনি টেপ কৰি দিয়ক। ইয়াত দিয়াৰ পিছত চাওক আপোনাৰ আৰু এটা পেজ খোল খাই যাব নতুন। এই পেজটো যেতিয়া খোল খাই যাব ইয়াত লিখা আছে অফলাইন এক্টিভেশ্যন। ইয়াত আপুনি আপোনাৰ কোড ব্যৱহাৰ কৰিব। যি কোডটো ব্যৱহাৰ লিখি পেলাই তলত এক্টিভ দি দিব। এই এক্টিভ বটনটোত আপুনি যেতিয়া টেপ কৰি দিব আপোনাৰ এই ছাৰ্ভিচটো এক্টিভেট হৈ যাব। আশা কৰিছোঁ বুজি পাইছে। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাবৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।